নমস্কাৰ। থাম্বনেইলটো চাই আপোনালোকে নিশ্চয় গম পাইছে আজি মই ক'লৈ আহিছোঁ আৰু মই আহিছোঁ বালিসত্ৰৰ সভালৈ আৰু এইটো হৈছে মেইন মন্দিৰ। ইয়াতে দুপৰীয়া মানুহে আৰিয়া জ্বলাইছিল ভক্তসকলে আৰু এই মেইন মন্দিৰটোৰ পৰাই গোপালক সবাহ মন্দিৰলৈ লৈ যায়। 5 দিনীয়া কাৰ্যসূচী হয় আৰু ইয়াতে নাম প্ৰসংগ কৰি থকা হৈছে। যিসকল আৰিয়া জ্বলোৱা মানুহ আছে গোটেই ৰাতি ইয়াতে এনেদৰে থাকিব, নাম প্ৰসংগ কৰি ঈশ্বৰৰ নাম লৈ ৰাতি পোহৰ কৰি দিব। বহুত ভাল লাগে। সভালৈ আহি বহুত মানুহ হৈছে, প্ৰত্যেকবাৰে মানুহ হয় বহুত, কিন্তু মই আজি 4-5 বছৰ মূৰতে আহিছোঁ। বিৰাটেই ভাল লাগিছে। আমি ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ, যিহেতু এইটো ধৰ্মীয় অনুষ্ঠান, ইয়াত যাতে কোনো উচ্ছৃংখলতাৰ সৃষ্টি নকৰে তাৰ বাবে অনুৰোধ জনাইছোঁ আৰু সকলোকে শিল্পীসকলৰ যাতে অসুবিধা নহয়। জগৎগুরু হরি রাম রাম মুকং করতি বাসালং পঙ্গুং হতে গিরিম ইয়ৎ কৃপাতমহং বন্দে
আপোনালোকে দেখিবলৈ পাইছেনে ইয়াত কিমান মানুহ হৈছে। আজি বালিসত্ৰৰ সভাৰ প্ৰথমটো দিন। আৰিয়া জ্বলাবলৈ আহিছে সকলো ইয়াতে। বহুত ভাল লাগে আহি পেলাই, ময়ো আহিছোঁ। আৰু এইফালে চাওকচোন ইমান ধুনীয়া ধুনীয়া কিতাপবোৰ ওলাইছে, ভগৱানৰ কিতাপ ওলাইছে ইয়াতে। ভগৱানৰ কিতাপ, তাৰপিছত ইয়াতে মানে বিভিন্ন ধৰণৰ কিতাপ ওলাইছে আৰু যিবোৰ আমাক প্ৰয়োজন। আৰু এইফালে ডাঙৰ ডাঙৰ লেখক লেখিকাসকলৰ কিতাপবিলাক এনেদৰে ৰখা হৈছে। আৰু ঠিক তেনেদৰে ইয়াত বহুত দোকান দিছে আৰু সেইবোৰ দেখুৱাবলৈ গ'লে আপোনালোকে আমনি পাব, সেইকাৰণে দেখুওৱা নাই। এইবোৰ চাওকচোন, সুন্দৰ সুন্দৰ, ভাল লাগিছে। বটলৰ ভিতৰত এনেদৰে সৰু সৰু পুতলাবিলাক সোমাই চাবি ৰিং বনাইছে। বহুত মানুহ ভিৰ লাগিছে কাৰণে বেছি বস্তু কিনা নহ'লে এই পপকৰ্ন লৈছোঁ, খাবলৈ ভাল পাওঁ। আৰু ভাগিনহঁতৰ কাৰণেও লৈ লৈছোঁ 3 পেকেট। আৰু এয়া কণী খেলত 2টা কণী পালোঁ, 10 টকা 10 টকা, মানে 20 টকাৰ খেলিছিলোঁ, 2টাই পালোঁ আৰু লাভ নহ'ল। তাৰপিছত মই দেখুৱাইছোঁ এনেদৰে সেই মানে মাৰ্বলবিলাক তাত সোমাই দিয়া হয়, মানে ৰাস্তা আছে আৰু ওলাই গ'লে নাপায়। 1ত বজিলে 1টা পাব, 2টাত বজিলে 2টা পাব, সেনেকুৱা আৰু। ফাৰ্ষ্ট টাইম খেলিছোঁ, হ'লেও 2টা যে পাইছোঁ সেয়ে মানে বহুত ভাল লাগিছে আৰু, খেলি পোৱা নাছিলোঁ যিহেতু। তাৰপিছত এনেদৰে ফটো চটো উঠি অকণমান ভিডিঅ' বনাই ঘৰলৈ গুচি আহিলোঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল।